Hi, hello, namaskar and welcome back to my YouTube channel. আপোনালোকে চাই আছে মোৰ YouTube channel শইকীয়া ভাইটি vlogs. তো গাইস আজি মাঘৰ বিহুৰ উৰুকা আৰু মাঘৰ বিহুৰ উৰুকাৰ উপলক্ষে আমি এটা খানা খাইছো আৰু তালৈ যাম এতিয়া আৰু আপোনালোকক সেই খানালৈ লৈ যাম আৰু গাইস তো কাইলৈ মাঘৰ বিহুৰ ৰাতিপুৱাই মেজি জ্বলাম কাইলৈ এটা ভিডিও দিম চাগে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লওক কাইলৰ ভিডিওটো পাবলৈ আৰু তো বলক এতিয়া আমি যত খানা খাম তালৈ যাম গাইস আমি ইয়াত খানা খাম আৰু ইয়া চাৰিওফালে সব বহি আছে ইয়া এতিয়া মাংস বনাই আছে ইয়া বয়লাৰ মাংস মানে ইয়া ভাতৰ লগত খাবলৈ নহয় প্ৰথমতে নে ড্ৰাই ফ্ৰাই খাই লম তো সেইটো কাৰণে ভাজি থকা হৈছে এইবিলাক ধুনীয়াকৈ ফলে কাটি মিলি থৈছে এহে শুনকচোন দিপেন কাই কুবা কুবি কে কলৈ যায় ঘৰত কি গতিছে এয়া গাইস এয়া মাছ বনাই আছে এতিয়া মাংস ভাতৰ লগত খাবলৈ মাংস বনালে আৰু এয়া এতিয়া চিতল মাছ বনাই আছে ধুনীয়াকৈ এয়াও খাম তো এয়া বনাই আছে এইফালে এয়া মাংস এতিয়া আমি জুই জ্বলাই ধুনীয়াকৈ সেকি আছো এয়া কুকুৰজনীও সেকি আছে মামাৰ ঘৰৰ আৰু সব বহি আছে জুই সেকি আছো আৰু ভাত খাব হ'ব এতিয়া আৰু গাইস এতিয়া ইয়া ভাত বাহিলে ইয়া ভাত বাহি আছে সকলো বহি আছে ইফালে জুই জ্বলাই থোৱা হৈছে এতিয়া কালিৰ খানাৰ পৰা আহিলো আৰু আহি তেনেকৈ ভিডিও বনাবলৈ নহল মানে কালি ৰাতি খানা খোৱাৰ পিছতে বৰষুণ দিলে আৰু বৰষুণ প্ৰায় 12টা মান বজালৈকে দিলে মানে এইবাৰ উৰুকাটো ইমান ভাল নালাগিলে পুৰা খেমেকি গ'ল আৰু এতিয়া আমি মেজি জ্বলাবলৈ আহিছো তো বলক এতিয়া আমি মেজি জ্বলাম এয়া আমি এতিয়া মেজিটো জ্বলাই দিলো আৰু ধুনীয়াকৈ জ্বলিছে আৰু প্ৰথমতে ইয়া ধোঁৱা ওলাইছে পুৰা আৰু কালি যেহেতু বৰষুণ দিছিলে বৰষুণত পুৰা খৰিবিলাক তিতি গ'ল এতিয়া জ্বলাই দিছো প্ৰথমতে বাঁহ খৰিবিলাক জ্বলি আছে গাইস এতিয়া আমি আমাৰ মেজিটো ধুনীয়াকৈ জ্বলিলে আৰু মেজিৰ ওচৰত বহি ধুনীয়াকৈ সেকি আছো আৰু এইখিনি কোনেও জ্বলোৱা নাই এতিয়ালৈকে মেজি মানে পুৰা ৰাতিপুৱাই জ্বলাই দিলো আমি পুৰণি পৰিয়া আছে আৰু আমাৰ নামঘৰতো এটা মেজি বনাই মই যোৱাবাৰ ভিডিওটো দেখুৱাইছিলো এতিয়াও বনাই দিছে আৰু বহুত ওখৰকৈ বনাই এইটো চাওক মই আপোনালোকক জুম কৰি দেখুৱাই দিছো এইটো নামঘৰৰ মেজিটো জ্বলোৱাই নাই জ্বলাব অলপ দেৰিকৈ আৰু বেলেগ কোনেও জ্বলোৱা নাই এইখিনিত মেজি আমি প্ৰথম জ্বলালো আজি ঐ ভগৱান কেলৈনো নিদিলা ছোৱালীবোৰকে বুজাৰ এখন বিধান ভগৱান চালেতো নুবুজো চুলেও নোৱাৰো ল'ব মনত অনুমান বেলিটো চোৱাও সহজে পিছে আৰু গাইস এইটো আমাৰ মেজিটো এতিয়া জ্বলিলে জ্বলি অকমানহে আছেগে আৰু এতিয়াও ভালকৈ পোহৰ হোৱাই নাই মানে কুঁৱলী পৰিয়ে আছে পোহৰ হ'ল আৰু নামঘৰৰ মেজি জ্বলোৱাই নাই এয়া কুঁৱলী পৰিয়ে আছে এতিয়া অলপ পিছত গাঁৱৰ মানুহ আহি জ্বলাবহি নামঘৰৰ মেজিটো ধুনীয়াকৈ এতিয়া এয়া চাহ লৈ চাহ খাবলৈ আহিছো বিহুৰ পিঠা লৈ মেজিৰ ওচৰত আৰু মেজিটো জ্বলি এদাই হ'ল আৰু এইফালে খৰিসোপা বাগৰি গুচি আহিলে এতিয়া বিহুৰ পিঠাৰ লগত চাহ খাই লওঁ কৰবাত কিবা হ'ল কাৰোবাৰ বেছি হ'ল মোৰ ফালে কমি গ'ল কাৰোবালে বাঢ়ি গ'ল কৰবাত কিবা হ'ল আৰু এতিয়া এয়া মেজিটো জ্বলি এদাই হ'ল আৰু এয়া মেজিত কাঠ আলু বুলি কয় এয়া কাঠ আলু পুৰিছিলে এইটো মাঘৰ বিহুত প্ৰতি বছৰে পুৰা হয় আৰু খোৱা হয় আৰু গাইস আজিৰ ভিডিওটোত অকল ইমানেই আছিল যদি আজিৰ এই ভিডিওটো চাই ভাল পালে লাইক কৰিব কেনেকুৱা পালে কমেণ্ট কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিব জয় আই অসম